সুপ্ৰভাত জনাইছো সকলোকে আৰু নবজ ব্লগৰ সেকেন্ড ভিডিও লৈ সকলোকে স্বাগতম জনাইছো। আজি মই ঘৰত কি কাম কৰো মানে বিহু যিহেতু গধূলি পালেহি গতিকে কামো বহুত আৰু আজি দালিটো মানে দালি বিলাহী কুকাৰতে আৰু তেল মাৰি পেলাই দি দিলোঁ একেবাৰে দালি হৈ গ'ল। এতিয়া আচাৰ সেই অলপ ৰ'দত দিব লাগিব। আচাৰ বনোৱাৰ বৰ বিশেষ এক্সপিৰিয়েঞ্চ নাই বাৰু মোৰ, তথাপিও বাৰু বনাইছোঁ কি হয়। ভাজি বনাইছোঁ কবি আৰু আলু, তাৰপাছতে এয়া বেঙেনা কাটি থৈছোঁ, বেঙেনা ফ্ৰাই কৰিম। তাৰপাছতে আজি আচাৰ বনালোঁ, অলপ নেমুৰ আচাৰ। চাউল তিয়াইছোঁ পিঠাগুড়ি খুন্দিবলৈ। আজি তিল পিঠা বনোৱা যাব। আমাৰ বিহুৰ কাৰণে পিঠা ৰেডি। মুড়ি লাড়ু এতিয়া ৰেডি হৈ গ'ল, খাবলৈ খুবেই টেষ্টি হৈছে। এয়া আমাৰ নাৰিকল আৰু চুজিৰ লাডু ৰেডি হৈ গ'ল, খুব ধুনীয়া হৈছে খাবলৈ। আপোনালোকেও বনাইছে চাগে, আৰু কি বনাইছে কমেণ্ট কৰি জনাবচোন। এতিয়া বহুত ৰাতিও হ'লহি, ভাগৰো লাগিছে। আজি দিনটো বহুত ব্যস্ততাৰ মাজেৰে পাৰ হ'ল। আপোনালোকক আজি যিখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। গুড নাইট ফ্ৰেণ্ডছ।